বালিৰাম লগৰ ল'ৰাটোৱে সহায় কৰি ভিডিঅ' বনাৰ কাৰণে মোক চবেই গাঁৱৰ মানুহ হাঁহি দিয়ে। আপোনালোকৰ সেইকাৰণে ক্ষমা মাগিছোঁ, মই কিয় ভিডিঅ' দিব পৰা নাই। হেল্ল' গাইছ, আজি দুখীয়া চেনেললৈ আৰু এবাৰ স্বাগতম জনাইছোঁ। এয়া মই মালিকৰ ঘৰত কাম কৰিবলৈ আহিছিলোঁ, কাঁহী বাতি ধুবলৈ। পইচা 50 টকা দিব হেনো, সেইকাৰণে কাঁহী বাতিকেইটা ধুই লওঁ। এয়া গাইছ, কাঁহী বাতি ধুই আছোঁ বৰ্তমান মালিকৰ ঘৰত। দেখি আছে বৰ্তমান বহুত কষ্টত মই আজি নতুন নতুন ভিডিঅ' আপোনালোকক দি থাকিম, কিন্তু মোৰ নিজৰ মোবাইল নাইকিয়া দুখতে মই বনাব পৰা নাই। সেইকাৰণে আজি ভাইটিৰ মোবাইলৰ লগতে এইটো বনাইছোঁ। আপোনালোকে বেয়া নাপাব, সদায় সদায় নতুন ভিডিঅ' পাই থাকিব। এয়া বনাই আছোঁ। মালিকে কাঁহী বাতি ধোৱা কাৰণে 50 টকা দিব বুলি কৈছে, সেইকাৰণে মই কাঁহী বাতিকেইটা ধুই আছোঁ। গাইছ, আপোনালোকক ক্ষমা কৰিছোঁ। ভিডিঅ' আৰু মই নতুন নতুন ভিডিঅ' দি থাকিম। হেল্ল' গাইছ, এতিয়া মোৰ কাঁহী বাতি ধুই হ'ল। মোৰ বালিৰাম লগৰ ল'ৰাটোৱে সহায় কৰি দিলে, টিউবেল মাৰি দিলে। সেইকাৰণে মই এতিয়া কাঁহী বাতি ধুই লৈ গৈছোঁ। ইয়াত হৈ গ'ল, এতিয়া মালিকৰ ঘৰত থৈ দিম। ইয়াতে থৈ দিওঁ। গাইছ, ইয়াত থৈ দিলোঁ। এতিয়া মালিকৰ ঘৰত কাম কৰি হৈ গ'ল বৰ্তমান। গাইছ, এয়া মই জাল পাতিবলৈ লৈছোঁ মালিকৰ ঘৰত। মই এয়া সুদা ভাত বুলি জাল পাতোঁগৈ অলপ। জাল পাতোঁতে ভাইটিৰ মোবাইলটো নিদিয়ে, পানী চানী পৰি যাব বুলি। সেইকাৰণে মই জালখন পাতোঁগৈ বলকচোন। ইমান দিনে ভিডিঅ' আপোনালোকক দিব পৰা নাই, সেইকাৰণে মই আপোনালোকৰ সেইকাৰণে ক্ষমা মাগিছোঁ। মই কিয় ভিডিঅ' দিব পৰা নাই। মোৰ লোকৰ মোবাইলৰ পৰা সেইটো মোবাইলৰ পৰা মই ভিডিঅ' বনাই ফুৰোঁ, সেইকাৰণে মোৰ নিজৰ নাইকিয়া দুখতে দিব পৰা নাই। মই ভিডিঅ' কিয় আপোনালোকক দিব পৰা নাই, সেইকাৰণে মোৰ মালিকৰ ঘৰত মোক ভিডিঅ' বনোৱাৰ বাবে ঘৰৰ কাম ইমান নকৰাৰ বাবে মই ভিডিঅ' অলপ মাজতে গেপছ হৈছিলে। তাৰপিছত এতিয়া মই আপোনালোকক ক্ষমা কৰিছোঁ, আপোনালোকক কথা দিছোঁ মই সপ্তাহ মূৰে মূৰে ভিডিঅ' সদায় দি যাম। কিয়নো মোক মালিকে ইমান গালি পাৰে, এইবিলাক ইউটিউব বনাইছোঁ বুলি ইমান গালি পাৰে ঘৰত। মই বহুত দুখত আছোঁ, কিন্তু মই আনৰ কথা শুনিব নিবিচাৰোঁ। মই নিজৰ মতে কৰি আছোঁ। মই ভিডিঅ' বনাৰ কাৰণে মোক চবেই গাঁৱৰ মানুহ হাঁহি দিয়ে। সেইকাৰণে মই মাজতে অলপ ভিডিঅ'টো গেপ কৰি দিছিলোঁ, নবনাকৈ আছিলোঁ। কিন্তু এতিয়া মোৰ নিজৰ মোবাইল নাইকিয়া দুখতে মই নোৱাৰিছোঁ। সৰু সুৰা মোবাইল লৈ মই গান শুনি ফুৰোঁ আৰু গৰু ৰাখোঁতে। সেইকাৰণে মই কাৰোবাৰ সেইটো মোবাইল লগত খুজি মাঙি মই বনাওঁ এটা দুটা। সেইকাৰণে এইকেইদিন ভিডিঅ' যোৱা নাই। মোৰ দিব ছুটি হৈছে অলপ, সেইকাৰণে মই ইমানতে ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। জালখন পাতিবলৈ গৈ আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক
শ্বেয়াৰ কমেণ্ট জনাব।